হেল্ল' এভৰিৱান, সকলোকে আকৌ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দোস্ত, আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম ইউটিউব চেনেল লিংক কপি কেনেকৈ কৰিব আৰু আপোনাৰ এইটো কপি কৰিব জানিলে বহুত জাগাত কামত আহিব। আজি এই ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণ স্ক্ৰীনৰ মাধ্যমত A to Z দেখুৱাম। ঠিক আছে, আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। দোস্ত, প্ৰথমে ইউটিউব যিটো এপছ আছে এপটো খুলি ল'ব। ইয়াতে ক্লিক কৰি দিলোঁ মই। ইউটিউব এপছটো খোলাৰ পিছত আপোনাৰ তলৰ ফালে যিটো ৰাইট ছাইডত আপোনাৰ প্ৰফাইল আইকন আছে, প্ৰফাইল আইকনত ক্লিক কৰি দিব। ইয়াতে প্ৰফাইল আইকনত ক্লিক কৰি দিছোঁ মই। ইয়াতে প্ৰফাইল আইকনত ক্লিক কৰি দিয়াৰ পিছত আকৌ আৰু একবাৰ আপোনাৰ যিটো প্ৰফাইল আইকন আছে ইয়াতে ক্লিক কৰি দিব। এইবাৰ আপুনি ওপৰৰ একেবাৰে ৰাইট ছাইডত যিটো 3 ডট আছে 3 ডটত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপুনি দেখিছে প্ৰথম অপশ্যনতে আহিছে শ্বেয়াৰ। ইয়াতে শ্বেয়াৰ যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰি দিব। ইয়াতে শ্বেয়াৰ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ তলৰ ফালে আহিছে কপি লিংক। ইয়াতে দেখিছে, ইয়াতে ক্লিক কৰি দিলে হ'ল জাষ্ট। ইয়াতে ক্লিক কৰি দিলোঁ মই আৰু মোৰ ইয়াতে যিটো মোৰ চেনেল লিংক কপি হৈ গ'ল। আৰু আপুনিও এনেকৈ আপোনাৰ চেনেল লিংক কপি কৰিব পাৰিব। আৰু দোস্ত, ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি আপুনি নতুনকৈ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' দিলে আপুনি প্ৰথম পাব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব বুটানৰ ওচৰত যিটো বেল বুটান আছে সেইটো ক্লিক কৰি ৰাখিব। ঠিক আছে, আজি ইমানেই। সকলোৱে ভালে থাকিব। ধন্যবাদ।